So what's up guys, कैसे हो आप? Welcome to my YouTube channel. So hello master, welcome all our assalamualaikum कैसे हो सर? This is JK from Assam and welcome to my YouTube channel JK vlog. তো আজিৰ পৰা সকলোবোৰ ব্লগ মোৰ অসমীয়াত আহিব। এই মাছখন গুচাই লওঁ ৰ ফালতু বস্তু ইলা। তো আজিৰ সকলোবোৰ ব্লগ মোৰ অসমীয়াত আহিব। তো আজি আমি যাই আছো ক'ত যাই আছো ভাই? কি কয় বাগমাৰাৰ আগত শিলবাৰী বাগমাৰাৰ আগত কিবা বোলে শিলমাৰী আছে, তাতে মানে এটা মন্দিৰ আছে। তো যাবাছো আমাৰ লগত আছে শিলবাৰী মন্দিৰত যাই আছো। তাতে বোলে কিবা বোলে এটা ঐশ্বৰিক শক্তি আছে সেই মন্দিৰটোৰ, গতিকে সেইখিনি বস্তুও চাম যায় আমি কি আছে। আৰু আজি খুব মানুহ হ'ব, মানে আজি শাওনৰ কেই তাৰিখ কিবা এটা হৈ দিয়া মানে সোমবাৰ। আজি শাওনৰ তাৰিখততো মানে শিৱ মন্দিৰত সদায় মানুহে হয়, গতিকে আজি সোমবাৰ, গতিকে আজি আৰু বোলে বেছি মানুহ হ'ব। গতিকে চাওঁ কি হৈ যায়, তাকে লগি যাই ইটো ক'লে গোটেইখিনি কথা আপোনালোকক কৈয়ে দিলাক বুজাই। তো মই যাম, অলকেশ দা যাব, আৰু এই ভাস্কৰ আছে আমাৰ লগত, এইটো এই হালধীয়া চোলা পিন্ধাটো এও আছে আমাৰ লগত। তো বাইক আমি যাম এইখনত, ভাস্কৰ আৰু মই আৰু অলকেশ দাই বাইক আহি আছে, ষ্টেণ্ড আনবা গৈছে পাহেছে। তো বলক যাই চাওঁ কেনে লাগে। আৰু প্ৰথমবাৰ অসমীয়াত ব্লগটো বনাই আছোঁ, বাকীবিলাক ব্লগটো আগতে হিন্দীতে বনাইছিলোঁ। তো যদি ব্লগটো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। আৰু অলকেশ দাৰ এটা ইউটিউব চেনেল আছে, অলকেশ দাৰ নামটো কৈ দিয়কচোন। মোৰ অলকেশ টক্স লাভ ভ্লগছ এণ্ড আৰ্ট। অলপ ভালকৈ কৈ দিয়ক, তাৰমানে নুশুনলাক মানে। হয় নেকি? দে অলকেশ টক লাভ আৰ্ট এণ্ড ভ্লগ। তো চাৰ্চ কৰি চাব পাৰে। আৰু মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰি লওক, অলকেশ দাৰটো ছাবস্ক্ৰাইব কৰি লওক। মানুহটো আছে 1K ছাবস্ক্ৰাইবাৰ হৈয়ে গৈছে অলৰেডি। তো এতিয়া ইয়াৰে পৰা ওলাই কিনে আমি যাম মন্দিৰত। তো আপোনালোকক ডাইৰেক্ট মন্দিৰত পাম কিজানি লগ। তো আমি আহি পালোঁ আমি লাওগাঁৱৰ গেট। তো আপোনালোকে শুনা নাপাব পাৰে, কাৰণ বহুত তাৰমানে হাল্লা ইয়াতে বহুত তলত পানীৰ হাল্লা। তো পাছতে চাব পাৰে এইবিলাক এনেকৈ গেট এসোপা চব এনে এতিয়া মটৰত থাকে, এইবিলাকে এতিয়া মটৰ আছে। তো এই পানী এনেকৈ। তো আপোনাৰ এটা বস্তু দেখাব লগা আছিল, কিন্তু বস্তুটো সিবাগে ৰৈ গ'ল, তো দেখাব নোৱাৰিলোঁ। মানে ইয়াতে এটা বস্তু বনাই আছিল, মানে মিনিমাম মই ক্লাছ 8ত থাকোঁতে তাতে এটা কুঁৱা হেন বনাই আছিল, কিন্তু আজিলৈকে কমপ্লিট হৈ নাহিল। তো বস্তুটো কি আছিল মই বুজি নাপালোঁ আজিলৈকে। তো যদি আপোনাৰ যাওঁতে যদি দেখাব পাৰোঁ আপোনাক দেখাম, আপোনালোকে কমেণ্ট কৰি জনাব বোলে বস্তুটো কি আছিল। তো এতিয়া এয়াই হ'ল লাওগাঁৱৰ গেট, আমাৰ ইয়াৰ প্ৰসিদ্ধ গেট এইখন। যদি এইখনত যদি পানী এৰি দিয়া যায়, আমাৰ সেইফালে ডুবি যাব, পূৰা ডুবি যাব মানুহ। তো এইখনে ইয়াত গেট, ইয়াত যদি পানী এৰা দিয়া যায় এই সিভাগে চেছ আৰু গোটেই ধ্বংস। তো অলকেশ দা কি ক'ব এই গেটখনৰ বিষয়ে? কি ক'ম আৰু, মানে তো গমেই পাইছে কেইদিনমান আগতে মানে ভূটানে যেতিয়া বানপানী এৰি দিছিল, গতিকে এই নদীটোৰ প্ৰায় একদম মানে যিবিলাকক লগি এই ট্ৰেফিকেৰেজি বান্ধি থৈ দিছে, মানে পাক্কা কৰি, তাৰ লেভেলৰ ওপৰত পানী গৈছিল। গতিকে সেইফালেতো পহুমৰা নদীয়ে মানে বহুত মানুহৰ অনিষ্ট কৰিছে, সেইটো গমেই পাইছে। আপোনালোকে মোৰ ভিডিঅ'ত নিশ্চয় দেখিছে যে মই এটা ভিডিঅ' বনাইছিলোঁ, ব্লগ এটা, যে এটা মন্দিৰ ধ্বংস কৰি পেলাইছে। তো এই পানী যিটো আপোনালোকে দেখিছে এই চপৰাবিলাক এই ৱালৰ, তো ইয়াৰ লেভেলত কৰি ওপৰত পানী উঠি গৈছিল। তো এই গেটবিলাক যেতিয়া খুলি দিয়া হৈছিল, তো সেইফালে ধ্বংসলীলা আৰম্ভ হৈ গৈছিল। তো এইখন তাৰমানে আমাৰ এই চক্ৰ বিহু এইটো যদি ভাঙি যায়, তে সেইফালে এই অনিৰুদ্ধ মৰিল তাৰমানে। তো আপোনালোকে বুজি পাব নিশ্চয়। তো এতিয়া বলক ডাইৰেক্ট মন্দিৰকে যাওঁ, বহুত গৰম দিছে ইয়াতে। তো মই ডাইৰেক্ট মন্দিৰতে যাওঁ ইয়াৰ পৰা। বলক, মানুহবিলাকে বেলেগ ভাবি আছে বোলে এইবিলাকে কি বকি আছে আহোঁ, পূৰা কলা হৈ আছে না, আপোনালোকে ভালদৰে পিকচাৰ দেখাব নাই কিজানি। তো বলক আমি ডাইৰেক্ট মন্দিৰতে মিলিত হওঁ।
তো ফ্ৰেণ্ডছ আমি আহি পালোঁ এই মন্দিৰ। তো মিনিমাম 1.5 ঘণ্টা চলাব লগা হ'ল, যাতে মানে ঘূৰি পাকি আহিব লগা হৈছে চব ৰাস্তাতে। তো অলকেশ দায়ো আহি কিনে অলপ ভাগৰি জাগৰি পূৰা মানুহ দেখছে না, বিৰাট ভাগাত দিছে নক'ব আৰু মানে ভাগৰি গৈছে চলাও নাই নিজে, কিন্তু এইটোৱে কিন্তু তথাপিও ভাগৰি গৈছে বহিয়ে মানে এনে ৰাস্তা মানে কি কাৰণত মই ৰাতিপুৱা মানে আমাৰ কামলা আহিছে খেতি কৰবা, তো তাতে যাই কইঠা দিলোঁ, কইঠা থলোঁ, জাল পাতলোঁ, এনেকে ভাগাত দিছে। বহুত কষ্টৱান চলি, এইটো বহুত কষ্ট কৰে। তো সেইগিলাখান বাদ দিয়ক, এই কষ্ট খেতি ঘৰৰ কষ্ট ঘৰত থাকক। আমি বৰ্তমান মন্দিৰত আছোঁ, এতিয়া ভিতৰত মন্দিৰত যাম। তো মানুহৰ ভিৰ আপোনাৰ চাব পাৰে, পাছত দি চাওক মানে গাড়ীয়ে গাড়ী তাৰমানে ইয়াতে এখন শ্ব'ৰুম খুলিব পাৰি ইয়াতে, গম পাই না, এখন গাড়ীয়ে গাড়ী তাৰমানে ইমান বুলেটৰ পৰা কি যি গাড়ী অহা নাই মানে। আৰু এতিয়া বহুত ভাল মানে, আৰু এতিয়ালৈকে আহি আছে মানুহবিলাক। তো মেইন মন্দিৰলৈকে যাওঁ এতিয়া, যাই কিনে আপোনাক মেইন মন্দিৰত দেখাওঁ কেনেকুৱা মন্দিৰটো তাৰ মানে। তো ভিডিঅ'ৰ লগত চলি থাকোঁ আহক। তো এই 4 জেগাত যাওক, হ'ব দা ইয়াতে ভগাই লওঁ এবাৰ। তো আমি আইতাৰ তাৰ পৰা ধূপ কিনি ল'লোঁ, ধূপ কিনি কিনে হেলমেটটো আইতাৰ তাতে থৈ দিলোঁ এতিয়া। তো যি হিচাপত বৰ্তমান লকডাউন কৰোণা চলি আছিল, মই ভবা নাছিলোঁ যে ইমান মানুহ হ'ব। তো ভাল লাগিল ইমান মানুহ দেখা পাই। তো ভৰিখন ধুই লওঁ বলক। তো এয়া ভৰি ধুই ল'লোঁ আমি। বাপ বিৰাট গৰম দিয়ক, ইমান মানে জ্বলি পুৰি গৈছে ভৰি দুখন। তো ভৰি চৰি ধুই এতিয়া মন্দিৰ ভিতৰলৈ বলক। তো এয়া আপোনালোকে প্ৰথম দেখাব পাৰে, প্ৰথমতে লিখা আছে যে মাস্ক পৰিধান কৰি সোমাব। কিন্তু আপোনালোকে চাওক, কাৰ মুখত আপোনালোকে মাস্ক দেখিছে কওকচোন। এইখন অসম দিয়ক, কৰোণাৰ ভয় চয় নাই এইখন অসমত। বেলেগ দেশত কৰোণা, আমাৰ ইয়াতে একো নাই দিয়ক, আমাৰ ইয়াতে সেই জ্বৰ কাহ দেখোন। তো এয়া পূৰা মানুহৰ সমাগম একদম মানে, ইয়াতো একোৱেই নহয়। আপোনালোক যদি নেক্সটবাৰ আৰু যদি ভগৱানে দিয়ে যদি আৰু নেক্সটবাৰ আহোঁতো আপোনালোকক দেখাম, কৰোণা পৰিস্থিতিৰ সন্মুখীন হ'লে আপোনালোক দেখাম যে কেনেকুৱা পৰিস্থিতি হয় ইয়াতে। তো ফাইনেলি ইয়াতে উপস্থিত হ'লোঁ। তো আপোনালোকে চাব পাৰে জেগাত গোটেই এনেকুৱা। তো বৰ্তমান এতিয়া ইয়াতে ধূপ জ্বলোৱা হ'ব। তো ধূপ জ্বলাই কিনে আমি যাই আছোঁ বাহিৰত দেখি। তো এনেই পৰিস্থিতি, তো মানুহ ভিৰ থাকিব ইয়াতে। এইফালে মনৰ মূৰ্তি আছে। তো ইয়াতে বৰ্তমান ধূপ চুপ জ্বলাই ভিতৰখিনি দেখাবলৈ আপোনালোকে চেষ্টা কৰোঁ। বহুত গৰম ইয়াতে, মানুহৰ ভিৰ বহুত আছে ইয়াতে। তো এই হাৰামজাদা ইয়াতে আছে, এইকেইটা হাৰামজাদা ভাই আৰু ধূপ জ্বলাই আছে ইয়াতে। তো ধূপ চুপ জ্বলাই কিনে ভিতৰলৈ যাই মিলি আছে। তো আপোনালোকে দেখাই পাইছে ধূপ চাওক একদম মানে চাকি কৈছে কেনে পবিত্ৰ এটা মহল। তো বহুত ভাল লাগিলে ইয়াতে আহি। তো এয়া শিৱ বাবাৰ মন্দিৰ মূৰ্তি। মই চিনেমেটিক শ্বট ল'ব চেষ্টা কৰিছিলোঁ, কিন্তু নহ'ল চিনেমেটিক শ্বট। তো ফাইনেলি এইটোৱে ভিতৰৰ মন্দিৰ। তো ভিৰ চাওক আপোনালোকে, আপোনাৰ কেনে ভিৰ দেখছে না, ভিৰ চাওক। ইমান ভিৰত তাৰমানে সোমাব নোৱাৰি ভিতৰত। তো চেষ্টা কৰোঁ, যদি পাৰোঁ সোমাম, যদি নোৱাৰোঁ উপায় নাই আৰু। তো বাহিৰৰ পৰা অলপ দেখাব চেষ্টা কৰোঁ, যদি কিবাকৈ পাৰোঁ ভিতৰৰ পৰা আপোনাৰ শ্বটটো দেখাম। তো এয়া অৱস্থা মানে চাব, এইবিলাক চাওক অৱস্থা উপায় নাই। তো এনেকৈ ইমান চব এনেকুৱা ভিৰ জিন্দগীত দেখা নাছিলোঁ আমি। লকডাউনৰ টাইমতে ইমান ভিৰ হ'ব আশাই কৰা নাছিলোঁ। তো ডিম্পলে আমাৰ আশে পাশে কাটি আছে আমাৰ পৰা লাজতে, নাই হ'ব দা লাজতে কাটি আছে আমাৰ তাৰ পৰা। তো আমি ইয়াতে বেচৰ মনে ভুকি আছোঁ। তো এইবিলাক চাব পাৰে আপোনালোকে। ভিতৰত যাব চেষ্টা কৰিলে আপোনাক দেখাই আছোঁ ভিতৰত যাই কিনে। তো ফ্ৰেণ্ডছ মানে আমি সেহেদি জেগা পোৱা নাছিলোঁ। তো এইখিনি অলপ ঠাই বিচাৰি পাইছোঁ, তাৰমানে কি তাৰে শ্বৰ্ট ল'বৰ কাৰণে। তো বলকচোন ওপৰেদি যাওক, আচোন ওপৰেদি যাওঁ কেনেকুৱা চাই লওঁ। তো এইবিলাক ওপৰৰ জেগা এনেকুৱা। এইটো হৈছে মেইন মন্দিৰটো, এইটো মেইন মন্দিৰ আপোনালোকে চাব পাৰে। শুনা নাপাবই আকৌ, ইমান হাল্লা হৈছে এইবিলাক। আপুনি চাওক এই পণ্ডিতজী এৰি আছে, পণ্ডিতজী বান্ধি আছে হাতত এইবিলাক। তো এনেকৈ মানে আৰু চাব পাৰে আপুনি, মানে ইমান যে ভিৰ হ'ব আশাই নাছিল বুলি কৈছোঁ আপোনালোকক। আমাৰ লগত এটা ককা উপস্থিত আছে যিজন ককাই এতিয়া ইয়াতে কাম কৰে। তো ককাই বিশেষ নাজানিলেও আমাক এটা ক'ব চেষ্টা কৰিছে যে মন্দিৰটো ঐতিহ্য। তো ককা, এই মন্দিৰটো বহুত ঐতিহ্য থকা বুলি আমি শুনিব পাইছোঁ। এতিয়া আছে আছে। তো ঐতিহ্য নহ'লে ইয়াতে কি কাৰণত এইবাৰ সমাজ ইমান ভদ্ৰ মানুহ আহি যাব। তো এইবাৰো কিজানি অলপ কমেই মানুহ আহিছে, অনবাৰ বেছিকৈ আহে নিশ্চয়। আহে এই সোমবাৰৰ দিনা এই 4টা সোমবাৰ হৈ এই 4টা সোমবাৰত প্ৰায় মোটামুটি 10-15 হাজাৰলৈকে মানুহ হয় ইয়াতে। এইবাৰ একদম কম হৈছে। আৰু ককাই জেচিবিৰ কাহিনীটো মানে কি কাহিনী? আপুনি জেচিবিৰ কাহিনী ক'লে ইয়াতে এটা খাল, এই যে এই পুখুৰী আছে, হয় এইফালে পুখুৰী এটা আছে।
সেই পুখুৰীটোৰ মাটি জিচিপি দিয়ে খান্দি থকা অৱস্থাত হয় এবাৰ তেওঁলোকে উঠি আহিল। হয়। তেওঁলোকৰ যিডাল জিচাপি গাছত লগাৰ এটা চেষ্টা আছিল, হয়। মাথাটো লগাৰ এটা চেষ্টা আছিল, তেওঁলোকে ভাঙি দিম বুলি ভাবিছিল। হয়। সেইকাৰণে তেওঁলোকৰ এই যিডাল এইৰকম সংখ্যা থাকে হয়, হয়, JCB সেইডাল খন, কিমান থাকে? সেইডাল তেওঁ এনেকম লাগি আছে। তো এৰা খোৱা নাছিল ৰখা নাছিলে। এজন মানুহ আমাৰ পুৰোহিত হিচাপে আছিল, হয়। তেওঁৰ লগত আলোচনা কৰি এই ঠগি নৈবা থৈলাক তেওঁলোক। হয়। আৰু ইয়াতে এই যে সুভাষ চাহাই এই মন্দিৰটো নিৰ্মাণ কৰিছিল। নিৰ্মাণ কৰিছিল। ঠিক আছে, আপোনালোকে ইয়াৰ পৰা বুজিব পাৰে যে ইয়াৰ মহত্ব কিমান। তাৰমানে নিজে নিজে জেচিবিখন ষ্টাৰ্ট হৈ গৈছিল, নিজে নিজে ওলাই হৈ গুচি গৈছিল। তো ককাক লগ পাই ভাল লাগিল, ককাই আমাক বহুত কথা ক'লে। তো ককাক আমি ধন্যবাদ জনাইছোঁ। আৰু আপুনি ভিডিঅ'টোৰ আমি এতিয়া অকণমান শ্বৰ্ট কৰিব চেষ্টা কৰোঁ, নাপালে আৰু ঘৰলৈ ৰাওনা হ'ম। তো ইয়ালৈকে চাই আছে যেতিয়া ভিডিঅ'টো আকৌ শেষলৈকে চাই থাকক আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। পাপুদাৰো ভিডিঅ'টো বহুত বনাই কষ্ট কৰি আছে, ঘামত ঘমাই যাই আছে সিও। তো ইও চেষ্টা তাৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰক। মোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো পাব, তাত যাওক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো চাই থাকক। আমি এণ্ডিং কৰিবলৈ চেষ্টা কৰি আছোঁ। তো এয়া আন এজনে এতিয়া আমাক চাহ নিদিলে, তো আমি এতিয়া চাহ খাম। চাহ মজা মজা, এই চাহ আৰু ক'ত পাব এই চাহ বহুত। তো বিদায় দিলোঁ সন্যাসী মন্দিৰক আমি। তো আজি আহি বহুত ভাল লাগিল ইয়াতে। তো আজি এতিয়া বৰ্তমান বাইকলৈ যাওঁ। তো ইয়াৰ পৰা ডাইৰেক্ট ঘৰত যাম। আৰু গৰম লাগছে বহুত। তো গৰম লাগিছে, বহুত গৰম লাগিছে, ক'ব লাগিলে একদম বহুত গৰম লাগিছে। তো আজি ইয়াৰ পৰা যাওঁ, পাছত পাৰিলে আৰু আহিম, চেষ্টা কৰিম আহিব। তো বাই। তো ইয়াৰ পৰা যাওঁ, এই গাড়ী তাতে থৈ দিয়া আছে। তো বাই। তো আমি আহি পালোঁ ঘৰ। তো অলকেশদাৰ ঘৰত যাব এতিয়া। আমি অলকেশদাক এৰি দিলোঁ। তো এয়াই আছিল শিলভাঙা মন্দিৰৰ, এইটো শিলবাৰীৰ মন্দিৰৰ সন্যাসী মন্দিৰৰ সবিশেষ। তো তাত গ'লোঁ। ভিডিঅ'টো কেনে লাগিল জনাব, কমেণ্ট কৰি, লাইক কৰি। আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰটো ছাবস্ক্ৰাইব কৰক। আৰু এনেকুৱা কণ্টেণ্ট চাই থাকিবলৈ মোৰ চেনেলত লাগি থাকক। জয় হিন্দ, জয় ভাৰত।